আপুনি ভিডিঅ'টোত যিটো চৰাই দেখিছে এই চৰাইটোৱে হ'ল পৃথিৱীৰ আটাইতকৈ দ্বিতীয় ডাঙৰ চৰাই যাক আমি ইমু চৰাই নামেৰে জানো। এই চৰাইবিধ আচলতে অষ্ট্ৰেলিয়াৰ এবিধ স্থানীয় চৰাই, কিন্তু বৰ্তমান সময়ত এই চৰাইবিধক আমি অসমত ব্যৱসায়িকভাৱে পুহিব পাৰোঁ, কিয়নো এই চৰাইবিধৰ মাংসৰ পৰা আৰম্ভ কৰি কণীৰ চাহিদা অতি বেছি। এই ইমু চৰাইৰ প্ৰতি কিলো মাংস ২০০০ টকাৰ পৰা আৰম্ভ কৰি ৬০০০ টকালৈকে বিক্ৰী হয় আৰু ইয়াৰ প্ৰতিটো কণীৰ দাম ২০০০ টকালৈকেও বিক্ৰী হয়। অষ্ট্ৰেলিয়াৰ পৰা গৱেষকসকলেও কৈছে এই চৰাইবিধ প্ৰতিপালনৰ কাৰণে অসমৰ জলবায়ু অতি ভাল। যিহেতু বৰ্তমান সময়ত চৰকাৰৰ পৰা আৰম্ভ কৰি সকলোৱে কয় আত্মনিৰ্ভৰশীল হ'ব লাগে, কিন্তু সেইটো আমি মুখেৰে ক'লেই নহ'ব, আমি হাতে কামেও লাগিব। সেয়েহে আপুনি এই ইমু চৰাইবিধ পুহি আত্মনিৰ্ভৰশীল হ'ব পাৰে আৰু আপুনি যদি চাকৰিও কৰে তথাপি আপোনাৰ পেছিভ ইনকাম হিচাপে এই ইমু চৰাই পুহিব পাৰে। ইমু চৰাইবোৰৰ দেহৰ ইমিউন ছিষ্টেমটো বহুত বেছি ষ্ট্ৰং হয়, সেইবাবে এই চৰাইবিধৰ বেমাৰ আজাৰ বহুত কম হয় আৰু সেইবাবে ইয়াৰ যদি আপুনি ফাৰ্মিং কৰে তেতিয়াহ'লে আপুনি বহুত লাভৱান হ'ব পাৰে। চৰাইবিধৰ মাংসৰ চাহিদা বেছি হোৱাৰ কাৰণ হ'ল হাৰ্টৰ বেমাৰীৰ বাবে ইয়াৰ মাংস অতি উপযোগী। এটা প্ৰাপ্তবয়স্ক ইমুৰ ওজন ৪৫ৰ পৰা ৬০ কিলোগ্ৰাম হয় আৰু এই ইমু চৰাইৰ দেহত যি তেল উৎপাদন হয় সেই তেল বাত বিষৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু এই ইমু চৰাই নোম আৰু ছালৰ পৰাও ঘৰৰ বিভিন্ন সামগ্ৰী বা মহিলাৰ বেগ এইবোৰো তৈয়াৰ কৰা হয়। এই ইমু চৰাইৰ কণীবোৰ দেখাত সেউজীয়া বৰণৰ হয় আৰু প্ৰতিটো কণী প্ৰায় আধা কিলোগ্ৰামকৈ হয়। খাদ্য হিচাপে ইমু চৰাইয়ে বিভিন্ন ধৰণৰ শাক পাচলি, বন্ধাকবি, গাজৰ, বিলাহী আৰু ইয়াৰ লগতে পোক পৰুৱাও খায়। আৰু এটা ইণ্টাৰেষ্টিং কথা, ইমু চৰাইয়ে খাদ্য খোৱাৰ পিছত শিলৰ টুকুৰা বা কাছৰ টুকুৰা এনেকুৱা ধৰণৰ বস্তু খায় যাতে ই খাদ্যবোৰ হজম কৰিব পাৰে। এটা ইমু চৰাই ৬ ফুট পৰ্যন্ত ওখ হয় আৰু ই ঘণ্টাত ৫০ কিলোমিটাৰ/আৱাৰ বেগেৰে দৌৰিব পাৰে আৰু এই চৰাইবিধ কিন্তু উৰিব নোৱাৰে। এটা ইমু চৰাইয়ে ১০ৰ পৰা ২০ বছৰলৈকে জীয়াই থাকে আৰু এটা ইমু চৰাই কণীৰ পৰা প্ৰাপ্তবয়স্ক হ'বলৈ ১৮ৰ পৰা ২৪ মাহ সময় লাগে। আপুনি যদি ইমু চৰাইৰ ফাৰ্মিং কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু স্ক্ৰীণতো আপুনি দেখা পাব কণ্টেক্ট নাম্বাৰ। যিহেতু এই ইমু চৰাইবিধ প্ৰতিপালনৰ কাৰণে আমাৰ অসমৰ জলবায়ু অতি উপযোগী আৰু এই ইমু চৰাইবিধৰ মাংসৰ পৰা আৰম্ভ কৰি কণীৰ চাহিদা বহুত বেছি, সেয়েহে আপুনি ব্যৱসায় হিচাপে এই ইমু চৰাইৰ ফাৰ্মিং কৰিব পাৰে। যিকোনো ধৰণৰ সহায়ৰ বাবে আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিম।